আজি আমাৰ গলিটোৰ পৰিৱেশ দেখাই দিছোঁ। বহুতে আমাৰ পৰিৱেশটো বিৰাট ধুনীয়া পায়, সঁচাকৈ বহুত ঠাণ্ডা পৰিৱেশ জানে আৰু বহুত চাফ চিকুণতা দেই। ইয়াত মানুহখিনি বহুত মিলা প্ৰীতি। বহুতে ভাবে ইয়াত কোনোবা মিনিষ্টাৰ আছে নেকি, কোনো নাই দেই। নিজৰ পৰিৱেশ নিজে চাফা কৰি ৰাখে। যোৱাকালি আমি নলা চাফা কৰিছিলোঁ, আজি মিউনিচিপালিটিৰ পৰা নলা চাফা কৰিবৰ কাৰণে মানুহ আহিলে। নিজৰ পৰিৱেশটো নিজেই চাফা কৰি ৰাখিব লাগিব ন। আৰু এটা কথা কওঁ, এইকেইদিন বৰকৈ পষ্ট এটা পাই আছোঁ। বয়স হোৱাৰ লগে লগে মানুহে উল্টা পুল্টা কথা কয় বুলি শুনি আছিলোঁ, কিন্তু আজি প্ৰমাণো পালোঁ। মানুহ এগৰাকীয়ে ভিডিঅ' এটা বনাইছে, কৈছে নৰ্মেল যি মহিলাই ল'ৰা ছোৱালী জন্ম দিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি বহুত মৰম থাকে, আৰু যি মহিলাই চিজাৰিং কৰে তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি মৰম নাথাকে। মোৰো বয়স ইমান ভাতি যোৱা নাই, কিন্তু মোৰ দেখোন ছোৱালীজনী জন্ম হোৱাৰ পিছৰ পৰা দেখোন এতিয়া মোৰ গোটেই জীৱটো তাইৰ লগতে থাকে। এইবোৰ উল্টা পুল্টা কথা নক'ব। সময়ৰ লগে লগে চেঞ্জ হয় জানেনে। নৰ্মেল কৰোঁতেও যিমানখিনি কষ্ট হয়, চিজাৰিং কৰোঁতেও বহুত বেছিহে কষ্ট হয়, বুজি পাইছেনে। আৰু এটা কথা কি জানে, আমি ল'ৰা ছোৱালীক লৈ বহুত বেছি চিন্তা কৰোঁ। মানে পঢ়া শুনাই কি কেনেকৈ কৰিব, কেনেকৈ শিকাম, কি কৰিম ন, এইবোৰ সময়ৰ লগে লগে চব ঠিক হ'ব। আগতেই জানো ইমানখিনি ভাবি কিবা লাভ আছে। মই ভাবি আছিলোঁ আৰিয়াক স্কুল যোৱাৰ আগতে কেনেকৈ ডাইপাৰ এৰাম, কিন্তু ভগৱানৰ কৃপাত সেইটোও তাই নিজে নিজে এৰিছে জানে। 5 দিনমান ধৰি তাই এতিয়া ডাইপাৰ টোটেলি নিপিন্ধেই, বুজি পাইছেনে। ৰাতি যেটা বজাতে পেচাব কৰিব লাগে তাই নিজে গৈ পেচাব কৰি আহে, গম পাইছেনে। আমি বহুত বেছি চিন্তা কৰোঁ ন, আৰু চিন্তা কৰিবও লাগিব যিহেতু মাক হৈছোঁ পাই। আৰু তাহাঁতৰ ভালৰ কাৰণেই চিন্তা কৰোঁ। যিমান গালি শপনি পাৰিলোঁ তাহাঁতৰ ভালটোৱে বিচাৰোঁ, নহয়নে।